হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব আৰু যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এতিয়া বাজিছে 7টা। মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ এতিয়াৰ পৰাই। কালি মই ফুৰিবলৈ যাম, মই আৰু মোৰ লগৰ ছোৱালী, লগতে ভণ্টি এজনী, লগৰ ছোৱালীজনী বাইকৰ ঘৰত বাই কৰি। গতিকে আপোনালোকক যিমান পাৰোঁ দেখাবলৈ যত্ন কৰিম কেনেকুৱা গাঁওবিলাক। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব অকণমান স্কিপ নকৰাকৈ। এইফালে আমি গৈ আছোঁ বাইকুৰি। এতিয়া ডিগবৈৰ পৰা ওলাইছোঁ, গাড়ী উঠিব গৈছোঁ বাছ ষ্টেণ্ড। কেনেকুৱা লাগিছে ভণ্টি গৈ? ভাল লাগিছে, বহুত ভাল লাগিছে। প্ৰথম গৈছোঁ ন আমি? অঁ। আজি খাব, আজি এতিয়া খাব। ভোজ নহয়, আজি নাখায়, আজি পিঠা পুৰিব, কাইলৈ খাব ৰাতিপুৱা। ইয়াত যে গায়ক আহিব গম পাইছা নাই? জানো গায়কি আজি অংকিতা গায়ক হ'বা দেই। অংকিত তুমি গায়ক হ'বা, আমি নাচিম, হ'ব নাই? গোটেইখিনি হৈ থাকিবা। গায়ক কোটা তুমি নচা মই নাই দেখা। এইফালে এইফালে চাচা নাচা আকৌ। মজা মজা মজা। নাহে মানে
বাহ 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 তুমি নানাচা এইফালে এইফালে মই দেখাকে নাচা এইফালে হাঁহি দিয়া হাঁহি নাচা বাহ বাহ মাৰ্বিন মাৰ্বিন হয় ন নামটো অঁ মাৰ্বিনে বৰ ধুনীয়া নাচিছে এইফালে তুমি নাচি দিয়া আমাৰ কি হৈছিলে নামটো অঁ অংকিতেও ধুনীয়া নাচিছে তুমি হাঁহি দিয়া আকৌ এইফালে ধুনীয়া দাঁতকেইটা ওলাই যাওক আজয় কলিজা কিমান দূৰ চাও মাৰ্বল গুটি ক'ত গ'ল মাৰ্বল গুটি কোন হৈছিলে এইটো হৈছিলে আকৌ এইফালে আমি পিঠা পুৰি আছোঁ আজি মাঘৰ বিহু যিহেতু সকলোকে মাঘৰ বিহুৰ শুভেচ্ছা জনালোঁ কৈ দিয়া জলি লওক নি এটা ভৰিটো হিলাই আছে ভাইটিয়ে দাদাই পিন্ধি আছিলে এইটো কেক হৈ গ'ল ভাপত দিয়া পিঠা বনাব আৰু এইফালে নিমকি কংকনাই বনাই আছে নাই স্মাইল নাই ইয়াত পিঠা বনোৱা দেখাইছোঁ মই ইডলি পিঠা হয় এইখিনি বাইদেউ লাড়ু খিনি ধৰি থকি আপোনাৰতো বেছি ডাঙৰ হৈছে এইটো 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 পাইছে ন গোল পফুংকি যে ক'ব কৈছে নাৰিকলৰ লাড়ু খাবলৈ আহিব সকলোৱে দেখিবলৈ মানুহজনী কলা হ'লেও মোৰ ছালখনমান পাতলা মোক একো কলা নহয় যে সেইজনী কলা ইডলি পিঠা হৈ গ'ল এইটো
বায়ে বনাইছে এইফালে নিমকি মোৰ লগৰজনীয়ে বনাইছে খাই চাও ফুৰালে বনো বনাই হৈ আছে আৰু বহুত আছে আইটেম আপোনালোকৰ আগত দেখুৱাম কেক ৰেডি